তো হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম বি কে ভ্লগছ। তো এটা ধুনীয়া পৰিৱেশত আছোঁ আজি। বৰশী বাব আহিছোঁ। দেখিব আপোনালোকে, এইটো মানে বৰশী অলপ বেলেগ ধৰণৰ। তো আপোনালোকক সকলোখিনি দেখুৱাম। আৰু এইফালে চাওক না প্লেচটো, একেবাৰে মানে বাঁহ, এইফালে এইবোৰ দেখিছে বাঁহ, তো ডাঙৰ আৰু সেইফালে এৰিয়াটো আছে। তো এতিয়া আমি বৰশী বাই আপোনালোকক দেখুৱাম ভালদৰে, বেলেগ ধৰণৰ বৰশী এটা দেখুৱাম। তো বন্ধুকেইজন সেইফালে আছে, বৰ্তমান টোপটো তৈয়াৰ কৰি ল'লোঁ। আৰু এইফালেও এটা বন্ধু আছে, আহি আছে। তো বৰ্তমান যাম, এতিয়া যাই কিনে আপোনালোকক তাতে দেখুৱাম ধুনীয়াকৈ। ৰাতি ইয়াত আহিব নালাগে, এইবিলাক সাপ উঠি থাকে, সাপ। দেখিছে না বাঁহবোৰ কেনেকুৱা হলা টাইপ। চাই আছোঁ প্লেচটো লৈ। তো চাব পাৰে এইফালে মানে ফিলিং জংঘল জংঘল চাব পাৰে। এইটো আমাৰ নদী হয়, চাব পাৰে। এইটো ভয় লগা জেগা হয় আৰু এইফালে। তো আপুনি দিনত আহিব পাৰে, কিন্তু দিনতে মানে ভয় লগা, অলপ আন্ধাৰ একেবাৰে। আৰু মাছমৰীয়াজন আগত যাই আছে এজন, আৰু এইটো দাদাজনৰ বৰশী এটা আছে, আনিছে নতুনকৈ। মই বৰশীটোৰ দেখুৱাম আপোনালোকক ধুনীয়াকৈ। চাওক না জেগাটো, একেবাৰে ভয়ানক জেগা হয়। ইয়াৰ নজৰতো চাওক আপোনালোকে, বাঘকেইডাল দেখিছেনে? এফালেও হালি গৈছে, এটা মানে বেলেগ ধৰণৰ। এই আগৰ ফালে দেখিছেনে? এইফালে এনেকৈ গৈছে আৰু এইফালেদিও এনেকৈ গৈছে। এটা ধুনীয়া ভাল লগা পৰিৱেশ, আৰু কেতিয়াবা আহি ভাল লাগে আৰু ইয়াত। আৰু এইটো দেখিছেনে? এইখন চাগে আপোনালোকে গমেই পায়, এইখন ঢেকীজাল বুলি কোৱা হয় আমাৰ ইয়াত। আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাব বাৰু। দেখিছে, এতিয়া বাৰু পানী নাই, সেইবাবে মানে বন্ধাই আছে। পানী বেছি হ'লে ইয়াত পতা হয় মাছৰ কাৰণে। আৰু এইবোৰ চাওক, মানে বানপানীত এইবোৰ খহাই নিছে একেবাৰে। এই দেখিছে বাঁহবোৰ, ইয়াৰ কাষত বাঁহ আছিল, বাঁহৰ চববোৰ মানে হেৰি কৰি পেলালে। এতিয়া মানে প্লেচটোত যাই আছোঁ আমি, বৰশীটো তাতে পেলাম। আৰু বৰশী এইটো চাব পাৰে, এইটো অলপ বৈজ্ঞানিক পদ্ধতিৰ বৰশী হয়। এইটো চাওক এইফালে কিমান দীঘল হৈছে, চাওক এইফালে আছোন। এইটো চাব পাৰে, এইটো বৰশী এই দাদাজনৰ হয় বৰশীটো। অলপ মানে য'ত আছে সিমান সহজে ইয়াক মানে ফিট কৰা নহয়, অলপ টাইম লাগে, চাব পাৰে। তো এতিয়া নদীত বৰশী পেলাব। বৰশীটোৰ মাৰ্কেটৰ দাম কিমান আছে? এতিয়া 3000 মান আছে। 3000। তো চাব পাৰে, এতিয়া মানে বৰশীটো পেলাইছে পানীত, মাছে বাৰু বৰ্তমান ধৰা নাই। তো এতিয়া দাদাজনৰ কাষলৈ যাওঁ, বৰশীটোৰ বিষয়ে অলপ ক'ব। তো বৰশীটো মানে কিমান ৱেট মানে দাঙিব পাৰে? 10 কেজিলৈকে মাছ। 10 কেজি ন? আপুনিতো আগতে পাইছে এইটো বৰশীৰে মাছ? আৰু তো এতিয়া নদীটোৰ বিষয়ে অলপ জানিম, দাদাজনক ক'ব, নদীটোৰ বিষয়ে অলপ কৈ দিব। নদীটোৰ বিষয়ে মানে মই ক'বলৈ গ'লে ইমান এটা অভিজ্ঞতা নাই, যিখিনি জানিছোঁ আমাৰ আজু ককাৰ দিনৰ পৰাই। মানে পুঠিমাৰী নদীৰ এটা প্ৰবল সোঁত আহি আমাৰ এই মানিকজান পাৰ বুলি কয় এই নদীটোত। ইয়াত মানে এটা সোঁত আহি নদীটোৰ সৃষ্টি কৰিছে। আৰু লগতে ইয়াত বহুত মানুহে ইয়াত মাছ পুঠি মাৰি জীৱিকা নিৰ্বাহ কৰি আছে। লগতে এই ঠাইবিলাকত বহুত ডাঙৰ ডাঙৰ মাছ সোমাই আছে। এইটো মোৰে হয়। এইটো আপোনাৰ আৰু এইবোৰ আপোনাৰ এইবাৰ বানপানী অলপ কিছু পৰিমাণে ক্ষতি কৰিছে। আৰু ইয়াত মাছ আছে, মানে এতিয়া কিছুদিন গ'লে এই ইয়াত খাই দি কিনে মাৰা যাব। আৰু ডাঙৰ মাছ আছে ইয়াত। তো দেখিলে আপোনালোকে, এইটো শ'ল মাছ, এয়া দেখিবলৈ পাইছে চাগে, এই দাদাজনে উঠালে এই বৰশীটোৰে। তো চাব পাৰে, সৰু মাছ বেছি ডাঙৰ নহয়, কিন্তু ইয়াত বহুত ডাঙৰ মাছো আছে। ৰৌ আছে, বৰালি আছে, চিতল আছে। এইটো উঠিল বাৰু, সৰু চাই উঠিল, চাব পাৰে বৰশী এইটো।
তো বহুত টাইমৰ মূৰত এটা শ'ল মাছ উঠিল দেখালোঁ আপোনালোকক। এতিয়া বাৰু ইয়াৰ পৰা যাওঁ, বহুত গৰমো লাগিছে, বতাহও নাই অলপো। তো একেবাৰে ভয়ানক ঠাই হয় এইখিনি। তো ৰাতিটো আহিব নোৱাৰে ইয়াত, আৰু সাপ চাপৰ বাবে একেবাৰে ভয়। চাব পাৰে এইফালে জংঘল, চাৰিওফালে মানে জংঘলে আৰু ইয়াত। তো এতিয়া মাছৰ কাৰণে আমি আহোঁ কেতিয়াবা এনেকৈ বৰশী লৈ কিনে। তো এইটো ৰাতি একেবাৰে সম্ভৱ নহয়। তো এই পৰিৱেশটো এনেকুৱাই আৰু চাৰিওফালে জংঘল, আৰু বহুত ধৰণৰ কিবা জন্তু আছে ইয়াত বাৰু কোৱা মতে শুনিছোঁ, আৰু অলপ ভয় লাগে আৰু। তো এতিয়া ইয়াৰ পৰাই যাওঁ বন্ধুসকল। এইটো আপোনালোকেতো গমেই পাইছে, এইখন সাঁকো হয়, আমাৰ এইফালে সাঁকো বুলি কয়। তো অলপ ৰিক্সি হয় যাবলৈ, তো কিন্তু মই চেষ্টা কৰিম যাবলৈ। অলপ ৰিক্সি চাব পাৰে, মানে ইয়াত বাঁহ এডাল দিছে, আৰু বাকী আপোনালোকৰ ইয়াত ধৰি ধৰি যাব লাগে। তো এতিয়া যাই আছোঁ এইফালেৰে, চাব পাৰে এইফালৰ পৰা আহিলোঁ। তো বহুত ৰিক্সি হয়, চাব পাৰে। দেখিছে চাগে আপোনালোকে, এই বাঁহডাল ঘূৰিও থাকে, কিন্তু অলপ ভয় লগা পৰিস্থিতি সেইটো। এতিয়া মানে মাছভাগ পালোঁ, সেইটো পাৰৰ পৰা আহিলোঁ, চাব পাৰে। তো এতিয়া মাছভাগত আছোঁ, এইটো পাৰৰ পৰা আহিলোঁ, এইবাৰ এইটো পাৰে যাম, কিন্তু অলপ ৰিক্সি আৰু এডাল বাঁহেৰে যাব লাগে। তো ভয় লগা পৰিস্থিতি আৰু। তো এতিয়া পাৰ হৈ লওঁ, মোবাইলটো থৈ দিলে নহ'লে পানীত পৰিব মোবাইলটো। তো মোৰ পিছফালে চাব পাৰে দাদা এজন কিমান ৰিক্সত আহি আছে, চাব পাৰে। ওপৰত খাল হৈ আহিছে পথাৰৰ পৰা, চাব পাৰে। বহুত ৰিক্সি হয়, কিন্তু মানে এই সাঁকো দিয়ে অহা যোৱা কৰা হয় ইফালে পথাৰৰ ফালে। ইয়াত মাছো আছে। তো পাৰ হৈ গ'ল, এনেকেই মানে অহা যোৱা কৰি থাকে এইফালেৰে মানুহবোৰ। সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু যোনে যোনে নতুনকৈ মোৰ ভিডিঅ'বোৰ চাই থাকে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই বাই।